হেল্ল' এভৰিৱান, মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটি চিম্পল মেকআপ ভিডিঅ'। তো ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ বলক। প্ৰথমে মই মুখত অকণমান ৰ'জ ৱাটাৰ সানি লৈছোঁ। তাৰে মাজতে মই এটা কথা কওঁ, মই ভিডিঅ' কৰোঁতে মোৰ টেবুলখন চোৱা নহ'ল, যিহেতু মই হোষ্টেলত থাকোঁ মানে, আৰু সিদিনা কালচাৰ ৰেলী আছিল আমাৰ, অকণমান মেষ্টি টাইপ হৈ আছে, বেয়া নাপাব। ৰ'জ ৱাটাৰখিনি লগাই লোৱাৰ পিছত মই প্ৰাইমাৰ লগাইছোঁ, আৰু প্ৰাইমাৰটো ভালদৰে লগাব। প্ৰাইমাৰটো মেইন হয়, কাৰণ প্ৰাইমাৰটো যদি আমি ভালদৰে নলগাওঁ তেতিয়া আমাৰ মেকআপটো বেয়া হৈ যায়। তাৰপিছত মই লেকমিৰ ফাউণ্ডেশ্যন ইউজ কৰিছোঁ। মই সিমান এটা মানে মেকআপ নকৰোঁ, তথাপি সেইবাবে মই লেকমিৰে ইউজ কৰোঁ, আৰু বেলেগ ইউজ কৰিবৰ নাই। বাৰু যি কি নহওক, লেকমি ফাউণ্ডেশ্যনটো ভালদৰে লগাই মই ভালদৰে ব্লেণ্ড কৰি লৈছোঁ। ব্লেণ্ডটো ভালদৰে কৰি ল'ব। তাৰপিছত মই লগাইছোঁ ইয়াত কনচিলাৰ, চকুৰ তলত লগাই লৈছোঁ, যিহেতু মোৰ চকুৰ তলত অকণমান দাগ আছে, আৰু আপোনালোকৰ য'ত য'ত দাগ আছে আপোনালোকে লগাই ল'ব, আৰু ভালদৰে একদম ভালদৰে আপোনালোকে ব্লেণ্ড কৰি ল'ব। তাৰপিছত মই মোৰ নটাংকিটো দেখিছে, মাজতে মানে গান বজাই আছিল মোৰ লগৰ ছোৱালী, তাকো মই অকণমান নটাংকি কৰিছিলোঁ, বাৰু যি কি নহওক। তাৰপিছত আমাৰ মেইন পাৰ্টটো হ'ল যে কম্পেক্টটো আমি ভালদৰে লগাব লাগিব, কাৰণ নহ'লে আমাৰ মেকআপখিনি বেয়া হৈ যায়, লাষ্টিং নকৰে বস্তুখিনি, ফাউণ্ডেশ্যনবোৰ আমাৰ ফাটি ফাটি উঠি আহে। তো আমি ভালদৰে কম্পেক্টটো লগাই ল'ম। তাৰপিছত মই এয়া আই শ্বেডো লগাইছোঁ। মই যিহেতু মুগা ছেট পিন্ধিছোঁ, মই অকণমান ব্ৰাউন কালাৰ টাইপ লগাইছোঁ, বেছি হেভিও কৰা নাই, যিহেতু মই কালচাৰ ৰেলীতে যাম, বেছি হেভি লুকো কৰিব নোৱাৰোঁ, চিম্পল লুকেই কৰিছোঁ বাৰু। মই ব্ৰাউন কালাৰৰ আই শ্বেডটো লগাইছোঁ। তাৰপিছত মই লগালোঁ এয়া ব্লাছাৰটো বেছি লগোৱা নাই, আৰু এনেকৈ আপোনালোকে ব্লাছাৰেই হওক বা আপোনালোকে আই শ্বেডো হওক, লগাওঁতে সদায় ব্ৰাছডাল জোকাৰি ল'ব। মোৰ এই ব্লাছাৰ লগোৱা টাইমটো মই বহুত বেছি অকৱাৰ্ড ফিল কৰোঁ, কাৰণ এনে যে হাঁহি হাঁহি লগাব লাগিব, নিজকে দেখি কিবা জমনি লাগে। আপোনালোকৰ লাগেনে জনাবচোন। বাৰু যি কি নহওক, মই মাজে মাজে মানে ইহঁতৰ লগত কথা, আৰু সেয়া আমাৰ কৃষ্ণও ওলাইছে, দেখাম মই লাষ্টত। আৰু তাৰপিছত মই অকণমান আইব্ৰ'টো কৰি লৈছোঁ, মানে মই চিম্পল কৰিছোঁ দেই, মই আইব্ৰ' সঁচা কথা কৈছোঁ, মই আইব্ৰ' কৰিব নাজানো। যে কি নহওক, পিছত মই মেকআপ ফিক্সাৰটো মাৰি লৈছোঁ, যাতে মেকআপটো আমাৰ বেয়া হৈ নাযায়, আৰু মানে বেছি টাইম লাষ্টিং কৰে, আৰু সেইবাবে আমি মেকআপ ফিক্সাৰটো লগাই লৈছোঁ। মই এইটো চুইট বিউটিৰ মেকআপ ফিক্সাৰ ইউজ কৰোঁ। তাৰপিছত মই লগালোঁ অকণমান আইলাইনাৰ লগোৱাৰ পিছত মই লগালোঁ লিপষ্টিক, আৰু লিপষ্টিকটো ইমান হাজাৰ আপুনি মেকআপ কৰক, লিপষ্টিক নলগালে এবাৰ একদমেই বেয়া দেখি। আৰু পিছফালে চাওক, আমাৰ কৃষ্ণও ৰেডি হৈ আছে, লিপষ্টিক লৈ আছে আমাৰ কৃষ্ণয়ো। বাৰু মোৰ লিপষ্টিক লোৱা হ'ল, আৰু এয়া মোৰ শেষত মই মাস্কাৰা লগালোঁ, আৰু মাস্কাৰা লগোৱাটো মোৰ বহুত ভাল লাগে দেই। আপোনালোকৰ ভাল লাগেনে জনাবচোন। মই মাস্কাৰা বহুত ভাল পাওঁ, আৰু মই মাস্কাৰা লগোৱা হোৱাৰ পিছত মোৰ সকলোখিনি ৰেডিয়ে, মই অকণমান গহনাখিনি পিন্ধি ল'লোঁ। আৰু তাৰপিছত মই সঁচা কথা কওঁ, মই চুলি ষ্টাইল কৰিবলৈ একদমেই নাজানো দেই, সেইবাবে মোক চুলিখিনি ঠিক কৰি দিলে, বান্ধি দিলে, আৰু তাইৰ লুকটো চাই কেনেকুৱা লাগিছে জনাবচোন। আচলতে তাই মতা মানুহ হৈছিল, মানে খুৰা কৰিছিল কিবা এটা থিমত, আৰু বাৰু সেইবোৰ মই পিছত দেখাম। আৰু এয়া মোৰ ফাইনেল লুক, কেনেকুৱা লাগিলে জনাব। তে আজিলৈ আহিছোঁ ইমানে, বাই বাই।